আমাৰ শিৱ ভাই চাওক। আৰু দোস্ত আজি এইবিলাক খেতি কৰা ধানবিলাক আজি কাটিলোঁ চাওক, আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখা পাব। আৰু দোস্ত এইবিলাক হৈছে ধান চাওক, এইবিলাক আমাৰ ধান। আৰু আমি এনেকৈ পথাৰত ভাত খাইছিলোঁ, এইবিলাক চাব পাৰে। আৰু দোস্ত চাওক, এয়া আমাৰ ধান। আমাৰ ফালে এই ধানটো এই দোস্ত ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল লোকেশ ব্লগ। তো আজি কাটি আছে আমাৰ ধান, তো ব্লগ আমি ধাননি পথাৰত যাওঁ, আপোনালোকক অলপমান দেখুৱাওঁ। আৰু এইফালে দোস্ত পুৰা ধান কাটি আছে, চাব পাৰে। আমাৰ খুৰাহঁতে ধান কাটি আছে চাওক। আৰু দোস্ত আমাৰ ড্ৰাইভাৰজনে ধান লোড কৰি আছে, চাব পাৰে। আমি এনেদৰে ট্ৰেক্টৰেৰে ধান লৈ গৈ আছোঁ, চাব পাৰে। এনেকৈ ট্ৰেক্টৰেৰে ধান লৈ গৈ আছোঁ, এয়া চাব পাৰে আপোনালোকে।